নমস্কাৰ, আৰম্ভ কৰিছোঁ নতুন এটা ডেইলি ব্লগ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। সেইদিনা যে লৈছিলোঁ নতুন বেডশ্বীটখন, আজি পাৰিছোঁ। কেনেকুৱা লাগিছে ক'ব দেই। ইমান কম দামতে পালোঁ। আজি পিছে মোৰ ভালেই লাগিছে দেখি পেলাই। আমাৰ ঘৰৰ মানুহ গোটেইখিনি গৈছে শিৱ মন্দিৰলৈ। আজি যিহেতু শিৱৰাত্ৰি আৰু মই যাবলৈ নাপালোঁ। একো নাই, ভগৱানক ঘৰৰ পৰাই প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোকে ভালে কুশলে ৰাখক। মই এতিয়া খাবলৈ লৈছোঁ পিঠা। 11টা বাজি গ'ল, এতিয়ালৈকে একোটা খোৱা নাই, মানে খাবলৈ সময় পোৱা নাই। ছোৱালীজনী গা পা ধুই উলিয়াওঁতে বহুত দেৰি লাগে। তাইকো পঠিয়াই দিছোঁ দদায়েকহঁতৰ লগত, দেউতাকৰ লগত। আৰু পিঠাকেইটা খাই পেলাই সোনকালে ভাত বনাব লাগে। হেৰি আহি পেলাই আকৌ ঘৰৰ চবেই ভাত খাবলৈ বিচাৰিব নহয়। কিন্তু মোৰ ইমানেই ভোক লাগিছে এতিয়া, মই মানে ভাত বনাব নোৱাৰিছোঁ। কিবা এটা খাই ল'লেহে পাৰিম, সেইটো কাৰণে খাই লওঁ। আজি আকৌ গাখীৰ খাব নাপায় নহয়, সেইকাৰণে পিঠাত পানীকে ঢালি লৈছোঁ। শিৱৰাত্ৰিৰ দিনা বোলে গাখীৰ খাব নাপায়, শিৱক অৰ্পণ কৰিব লাগে। এইফালে মই ভাত দাইল পাতি ল'লোঁ। তাৰপিছতে কাপোৰ এইখিনি আছে, সেইখিনি ধুই লওঁ। তাৰপৰা ভাজি কি বনাওঁ চাব লাগিব। ঘৰৰ মানুহবোৰ নাথাকিলে কামবোৰ সোনকালে শেষ হয়, হয়নে কওকচোন? আপোনালোকৰ মতে হয়নে বাৰু? আজি মিক্স ভাজি এখনকে বনাম বুলি ভাবিছোঁ। কবি, গাজৰ, ফ্ৰেঞ্চ বিন, আলু এনেকৈ দি পেলাই। ঢেকীয়া অলপ আছিলে, কালি খালোঁ, সেইকাৰণে আজি খাবলৈ মন নাই যোৱা। আজি নবনাওঁ আৰু। কুকাৰত বনোৱা ভাত এনেকৈ মুখনিখন খোল খোৱাৰ পিছত উখনিয়াই দিব লাগে। সেইটো মোৰ শাহু মায়ে শিকাইছে। এতিয়া ভাতকেইটা খাবলৈ বৰ ধুনীয়া হয়। মোৰ খানাটো হৈ গ'ল ৰেডি। বেতগাজ আলু বইল কৰি থৈ আহিছোঁ, সেইটো হোৱা নাই। আমাৰ মানুহখিনি আহি পোৱাহিয়ে নাই। আহিলে মানে আৰু ভাতটো দি দিব লাগিব সোনকালে। বতা দিছে। ঘৰত মানুহবোৰ নাথাকিলে মোৰ ভিডিঅ' বনাবলৈ ভাল হয়। এনেকৈ মই এনেকৈ কথা কৈ পেলাই ভিডিঅ' কৰিব পাৰোঁ। নহ'লে মানে ভইচ অভাৰ দিব লগা হয় মানুহবোৰ থাকিলে মানে। এই কাপোৰখিনি বহুত দিন হ'ল চকীখনতে থৈ দিছিলোঁ, জাপি পেলাই ক'ৰবাত ভৰাই থ'ম বুলি। তাৰপিছতে মই মানে জেগাডোখৰ উলিয়াব পৰা নাই, ক'ত থ'ম কাপোৰখিনি। সেইকাৰণে ইমান দিনে জপাও নাই, এই চকীতে তেনেকৈ আছে। এতিয়া কাপোৰখিনি চকীৰ পৰা উঠাই আনোতে দেখিছোঁ মকৰা এজনী ওলাই গৈছে। কেলে এই তাইনো ক'ত ইমান ধৈৰ্য আছে। আমাৰ চকা নুচুবা। খিচিৰি খালে নাই? খিচিৰি দুটামান খালে, তাৰপৰা হেৰি খালে গাজৰ, ফ্ৰেঞ্চবিন, বিলাহী, সেইবোৰ বিচাৰি ফুৰিছে। পিছফালৰ সেইখন খোলা আছে দেখি ই ভাঙলাটো 5টামান খাইছে নো, গম পাই গ'লো। কৈছে দেখি কেনে গম পাই গ'লো। ব'লা 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 ব'লা। নম নম কৰিলানে? নম কৰিলানে? মন্দিৰৰ পৰা আহিয়ে ছোৱালীজনী চিট খাই শুলে। ভাগৰ লাগি আহিছিলে চাগে বেচেৰি। তাৰপাছতে মই খাই ল'লোঁ খিচিৰি। ভাত বনাইছিলোঁ যদিও গৰম খিচিৰি পাই সেইখিনিকে খাই ল'লোঁ। মন্দিৰৰ পৰা আনিছিলোঁ। গুড ইভিনিং। আমাৰ ভিডিঅ'টোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। কালি ভিডিঅ'টো আধাতে সামৰিবলগীয়া হ'ল। মোৰ খুব পেট বিষালে আবেলিৰ পৰা। তাৰপিছত ৰাতিলৈ অলপ ভাল পালোঁগৈ, হ'লেও মোৰ ভিডিঅ' কৰিবলৈ মন নগ'ল আৰু গাটো বেয়া হৈ যোৱাৰ কাৰণে। আজি আবেলিৰ পৰা ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু একেটা ভিডিঅ'তে আজিৰ দিনটো মই শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এতিয়া আবেলিয়ে হ'ল, 5টামান বাজিলে। মা আহিছিল আগবেলাতে, এতিয়া গ'লগৈ। ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু নকৰিলোঁ আৰু। মায়ে বৰ এটা ভিডিঅ' ওলাই থাকিবলৈ ভাল নাপায় আজিকালি। আৰু শুনে আজি দিনটো নহ'লেই, এতিয়া হৈছে অকণমান শুৱাই দিছোঁ। নহ'লে আকৌ গধূলিৰ পৰা আমনি কৰি থাকে দিনত শুই নল'লে, সেইকাৰণে
খুৱাই দিলোঁ। আৰু এনাইক আহিছিলে বুলি তাই খুব ফূৰ্তি, মাক একদম ৰখাইছে পূৰা থাকিবলৈ, কিন্তু মা থাকিব নোৱাৰে ঘৰত, যিহেতু অকলশৰীয়া যাবগৈলগীয়া হ'ল। আৰু যি কি নহওক আৰম্ভ কৰিছোঁ ভিডিঅ'টো, আপোনালোকে চাই দিব। এতিয়াৰ পৰানো মই আপোনালোকক কি দেখুৱাব পাৰোঁ। এনাইকে মোমোলৈ লৈ আহিছিলে আৰু কিবাকিবি আনিছিলে। এইটো এটা খেজুৰ ভৰাই থৈ দিওঁ, তাই আজিকালি খাবলৈ বিচাৰে। মই ৰ'দৰ পৰা একদম কাপোৰ আনি থৈছোঁ, এইখিনিও জাপিবলৈ আছে। তাই শুই থাকোঁতেই বোলো জাপি লওঁ। আৰু ৰুমৰ অৱস্থা দেখিছেনে কি কৰি থৈছে, এইবোৰ পচতীয়া দালনি ইয়াত পেলালেহি, এনেকুৱা আৰু। পুনৰ দদায়েক আহিল কামৰ পৰা, তাইও শুই উঠিলে। তাৰপিছত এনেকৈ মনটো ভাল লগাবলৈ দদায়েকে তাইক কাণত তুলি ৰাস্তাত ঘূৰাই লৈ ফুৰিছে। আহি গ'লা? তাৰপাছতে আমি কেইজনী ওলালোঁ ওচৰতে থকা জিম্পীহঁতৰ ঘৰলৈ। সিহঁতৰ ঘৰত মুনুৱে এম্ব্ৰইডাৰী কৰি আছে মেচিনত, তাকে চাওঁ বুলি। আৰু ঘৰৰ সন্মুখতে ইমান ধুনীয়াকৈ ফুলজোপা ফুলি আছে দেখিছেনে? ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। কি গছ আমি নামটো নাজানো, আপোনালোকে জানিলে ক'বচোন। সন্ধিয়া ভণ্টিয়ে গাখীৰ চাহৰ লগত খাবলৈ পকৰি কেইটামান বনালে বেচনৰ, তাকে খাওঁ বুলি আমি আটাইকেইটা বহি লৈছোঁ। মিঠাই কোনে আনিলে? দুদুহে আনিলে। আমি চাহ খাই থাকোঁতে দেউতা আহিলে কামৰ পৰা। আজি যেনিবা অকণমান অহা দেৰি হ'ল। আৰু ককাকৰ কোচত শুনে চিধাই উঠি লৈছেগৈ। অকণমান সময় চাইকেলত উঠি এনেকৈ খেলি তাৰপিছত তাই ককাকক এৰি দিব নিজৰ কামবোৰ কৰিবলৈ। দেউতাই আনিছিলে মিঠাই, তাকে খাই লৈ আমি আজি এই ভিডিঅ'টো সামৰিছোঁ। আপোনালোক সকলোকে ধন্যবাদ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে।